লৈ পেলাই আজি মুখ্য নিৰ্বাচনী আয়োগৰ অসমৰ যি বিষয়া আছে অনুৰাগ গোৱেল ডাঙৰীয়া তেখেতৰ জৰিয়তে আমি ভাৰতৰ নিৰ্বাচনী বিষয়ালৈ আয়োগলৈ আমি স্মাৰকপত্ৰ আমি প্ৰদান কৰিলোঁ আৰু আমাৰ এইকেইটা দাবী আমি কৈছোঁ যে বড়ো আন্দোলনৰ পটভূমি ইতিহাস ইয়াত মানে এপচুৰ 6 বছৰীয়া আন্দোলন BLT NDBৰ আন্দোলন হৈছিল BSc BTC BTR শান্তি চুক্তি হৈছিল আৰু আমাৰ অধিকাৰ আমাক সাব্যস্ত কৰিব লাগে ৰাজনৈতিক পৰিস্থিতি ভৱিষ্যত আমাক দিব লাগে ৰাজনৈতিকভাৱে BTRত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক মানে সুৰক্ষিত কৰিব লাগে আৰু আমাৰ অধিকাৰ আমাক সাব্যস্ত কৰিবলৈ দিব লাগে এইটোৱে আমাৰ প্ৰধান দাবী আৰু এই দাবীখিনি লৈ পেলাই আমি একেলগে ইয়াত 15টা সংগঠন একেলগে আমি একমত এক সিদ্ধান্তৰে আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ নিৰ্বাচন আয়োগক আমি আবেদন কৰিছোঁ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি স্মাৰকপত্ৰ অৰ্পণ কৰিছোঁ যাতে চৰকাৰখনে আমাৰ কথা শুনে আৰু এইখিনি কথা বিবেচনাত আনি পেলাই যি মূল মানে ফাইনেল খচৰা ওলাব তাত আমাৰ দাবীখিনি যাতে সন্তুষ্ট হয় এইটোৱে আমাৰ প্ৰধান দাবী আপুনি এটা কাম কৰকচোন এই এটা ভিডিঅ' লৈ লওক